এয়া আমাৰ কলপুলি ৰুইছোঁ আৰু কিবা কিবি কৰিব আছে কৰিম আৰু তো এয়া কলপুলি সুন্দৰকৈ এয়া ৰুই দিছোঁ আমি তুলসীৰ ভেটিত তো আমাৰ এইটো কাম কৰি আছে দিছেনে হ'লে প্ৰাৰ্থনা কৰিলোঁ তাৰপৰা এতিয়া এয়া দেখিছে মম চম জ্বলালোঁ তাৰপৰা চাকি গছ জ্বলালোঁ। আজি তুলসী বিহু কোনে কোনে ঘৰত তুলসী বিহু পাতে তলত কমেণ্টত জনাব। দেখিছে আমি এতিয়া কলপুলিত এয়া মম জ্বলালোঁ। এয়া আমি কলপুলিত এয়া এগছ ঔটেঙাৰ চাকি দিছোঁ। এইটো আমাৰ গাঁৱত নিয়ম।